Hello everyone, welcome to Questions Bank. এই ভিডিওতে আমি আপোনালোকৰ লগত ডিসকাস কৰিম ইণ্ডিয়ান হিষ্টৰী কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত। এই সিৰিজটোত আমি এনচিয়েন্ট ইণ্ডিয়া, মডাৰ্ণ ইণ্ডিয়া আৰু মডাৰ্ণ ইণ্ডিয়াৰ কুৱেশ্যনবোৰৰ ওপৰত ডিসকাস কৰিম আৰু এই ভিডিওটো পাৰ্ট 3 হ'ব। যদি আপোনালোকে আমাৰ আগৰ পাৰ্ট 1 আৰু 2 দেখা নাই তেন্তে ডেসক্ৰিপচনৰ প্লেলিষ্টৰ লিংক দিম, তাৰ পৰা চাব পাৰে। তেন্তে আহকচোন বাৰু পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। আমাৰ আগৰ পাৰ্টৰ আপোনালোকৰ বাবে দিয়া কুৱেশ্যনটো হ'ল দ্য থাৰ্ড বুদ্ধিষ্ট ফেয়াৰ ৱাজ হেল্ড, অৰ্থাৎ তৃতীয় বুদ্ধ মেলা অনুষ্ঠিত হৈছিল দেশত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ নালন্দাত তৃতীয় বুদ্ধ মেলা অনুষ্ঠিত হৈছিল। আমাৰ আজিৰ পাঠৰ প্ৰথম কুৱেশ্যনটো হ'ল হোৱাইচ এম্পায়াৰ স্পন্সাৰ্ড দ্য থাৰ্ড বুদ্ধিষ্ট ফেয়াৰ, অৰ্থাৎ তৃতীয় বুদ্ধ মেলাৰ পৃষ্ঠপোষকতা কোনজন সম্ৰাটে কৰিছিল? ইয়াৰ উত্তৰ হ'ব ডি বিম্বিসাৰে তৃতীয় বুদ্ধ মেলাৰ পৃষ্ঠপোষকতা কৰিছিল। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল দ্য ফ'ৰ্থ বুদ্ধিষ্ট ফেয়াৰ ৱাজ হেল্ড এট ডেছ, অৰ্থাৎ চতুৰ্থ বুদ্ধ মেলা অনুষ্ঠিত হৈছিল ডেছত। ইয়াৰ উত্তৰটো হ'ব বি কৌচুম্বিত চতুৰ্থ বুদ্ধ মেলা অনুষ্ঠিত হৈছিল। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল দ্য ফ'ৰ্থ বুদ্ধিষ্ট ফেয়াৰ ৱাজ স্পন্সাৰ্ড বাই দ্য এম্পায়াৰৰ, অৰ্থাৎ চতুৰ্থ বুদ্ধ মেলাৰ পৃষ্ঠপোষকতা কৰিছিল সম্ৰাট। ইয়াৰ এনচাৰ হ'ব এ সম্ৰাট অশোকে চতুৰ্থ বুদ্ধ মেলাৰ পৃষ্ঠপোষকতা কৰিছিল। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল হোৱাট আৰ দ্য টু মেইন ছাবজেক্টছ অফ বুদ্ধিজিম, অৰ্থাৎ বুদ্ধ ধৰ্মৰ মূল উপ সম্প্ৰদায় দুটা কি কি? ইয়াৰ উত্তৰ হ'ব এ হীনায়না এণ্ড মহায়না, অৰ্থাৎ হীনায়ন আৰু মহায়ন হ'ল বুদ্ধ ধৰ্মৰ মূল উপ সম্প্ৰদায়। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ফেয়াৰ অফ জেইনিজম হেল্ড, অৰ্থাৎ জৈন ধৰ্মৰ প্ৰথম মেলা অনুষ্ঠিত হৈছিল কোনখন ঠাইত? ইয়াৰ উত্তৰ হ'ব এ পাটলিপুত্ৰত জৈন ধৰ্মৰ প্ৰথম মেলা অনুষ্ঠিত হৈছিল। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল দেয়াৰ আৰ টু ছাবজেক্টছ অফ জেইনিজম, অৰ্থাৎ জৈন ধৰ্মৰ দুটা উপ সম্প্ৰদায় হ'ল? এনচাৰ বি দিগম্বৰ আৰু মহায়না হ'ল জৈন ধৰ্মৰ দুটা প্ৰধান উপ সম্প্ৰদায়। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল ডাৰিং দ্য ৰিজন অফ হোৱাইচ এম্পায়াৰ ৱাজ বুদ্ধিজিম ডিভাইডেড ইনটু হীনায়না এণ্ড মহায়না, অৰ্থাৎ কোনজন সম্ৰাটৰ সময়ত বুদ্ধ ধৰ্ম হীনায়ন আৰু মহায়ন এই দুটা ভাগত বিভক্ত কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ব এ অশোক সম্ৰাটৰ ৰাজত্বকালত। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল হোৱেৰ ৱাজ দ্য ছেকেণ্ড জৈন কাউন্সিল ৱাজ হেল্ড, অৰ্থাৎ দ্বিতীয় জৈন ধৰ্মৰ মেলা কোনখন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰ হ'ব চি বৈশালীত দ্বিতীয় জৈন ধৰ্মৰ মেলা অনুষ্ঠিত হৈছিল। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল ৱেন ৱাজ দ্য ছেকেণ্ড জৈন মিটিং হেল্ড, অৰ্থাৎ দ্বিতীয় জৈন ধৰ্মৰ সভা বা মেলা কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব বি দ্য ফাৰ্ষ্ট চেঞ্চুৰী এ ডি, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত দ্বিতীয় জৈন ধৰ্মৰ সভা বা মেলা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ জেইনিজম, অৰ্থাৎ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? ইয়াৰ এনচাৰ হ'ব এ ঋষভনাথ জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ দ্য চেক্ৰেড বুকছ অফ জেইনিজম কল্ড, অৰ্থাৎ জৈন ধৰ্মৰ পবিত্ৰ পুথিসমূহ কি বুলি জনা যায়? ইয়াৰ এনচাৰ হ'ব চি আগম সিদ্ধান্ত বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল হু আৰ দ্য জাটকছ এছ'চিয়েটেড উইথ, অৰ্থাৎ জাতকসমূহ কাৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব বি ফিলচফি অফ বুদ্ধ, অৰ্থাৎ বুদ্ধদেৱৰ দৰ্শনৰ লগত জাতকসমূহ জড়িত। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ট্ৰিনিটি অফ বুদ্ধিজিম, অৰ্থাৎ বুদ্ধ ধৰ্মৰ ত্ৰিৰত্ন হ'ল? এনচাৰ হ'ব চি চাংগা ধৰ্ম নিৰ্বাণা, অৰ্থাৎ সংঘ ধৰ্ম নিৰ্মাণ হ'ল বুদ্ধ ধৰ্মৰ ত্ৰিৰত্ন। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল হু প্ৰিচিডেড অভাৰ দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল, অৰ্থাৎ তৃতীয় বুদ্ধ মেলাত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰ এনচাৰ হ'ব চি মোগালীপুত্তা তিছাই
তৃতীয় বুদ্ধ মেলাত সভাপতিত্ব কৰিছিল ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল হু প্ৰেচিডেড অভাৰ দ্য ফ'ৰ্থ বুদ্ধ কাউন্সিল অৰ্থাৎ চতুৰ্থ বুদ্ধ মেলাত কোনে সভাপতিত্ব কৰিছিল ইয়াৰ এনসাৰ হ'ব সি কনিষ্কই চতুৰ্থ বুদ্ধ মেলাত সভাপতিত্ব কৰিছিল ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল when was the first introduced Buddhism in Japan অৰ্থাৎ জাপানত পোনপ্ৰথমে কেতিয়া বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তন হৈছিল ইয়াৰ এনসাৰ হ'ব সি 6th century অৰ্থাৎ খ্ৰীষ্টাব্দ 6ম শতিকাত জাপানত পোনপ্ৰথমে বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তন হৈছিল ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল where was the most important mission sent by the emperor Ashoka to propagate Buddhism অৰ্থাৎ বুদ্ধ ধৰ্মৰ প্ৰচাৰ অৰ্থে সম্ৰাট অশোকে পঠোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযানটো কোনখন ঠাইলৈ আছিল এনসাৰ এ কম্বোডিয়ালৈ ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল where is the Borobudur স্তূপ the largest স্তূপ in the world of Buddhism located অৰ্থাৎ বৰবুদ্ধৰ স্তূপ পৃথিৱীৰ ভিতৰত বুদ্ধ ধৰ্মৰ আটাইতকৈ ডাঙৰ স্তূপ কোনখন ঠাইত আছে ইয়াৰ এনসাৰ হ'ব সি ৰংগুন বৰ্মাত অৱস্থিত ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল where is the oldest স্তূপা অৰ্থাৎ আটাইতকৈ পুৰণি স্তূপ আছে কোনখন ঠাইত ইয়াৰ এনসাৰ হ'ব সি সাঞ্চিত আটাইতকৈ পুৰণি স্তূপ অৱস্থিত ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল the second Buddhist fair was held during whose region অৰ্থাৎ দ্বিতীয় বুদ্ধ মেলা কাৰ শাসনকালত অনুষ্ঠিত হৈছিল এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে ৰাখিলো ইয়াৰ এনসাৰ আপোনালোকে কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ ভিডিওটো ইয়াত সমাপ্ত কৰিলো ধন্যবাদ